প্ৰয়োজনীয় ভিডিঅ' আৰু খবৰবোৰৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব। প্ৰিয় ভিউৱাৰ্ছ, আজি মই আপোনালোকক মক্কা নগৰীৰ অৱস্থিত জান্নাতুল মুআল্লাহ পৰিদৰ্শন কৰাম আৰু এই জান্নাতুল মুআল্লাৰ বিশেষত্ব আপোনালোকে সকলোৱে গম পায়। মক্কাত যিসকল হাজিৰ মৃত্যু হয় বা মক্কা নগৰীৰ যিসকল নিবাসী বাসিন্দা আছে তেওঁলোকৰ মৃত্যু হ'লে এই জান্নাতুল মুআল্লাত কবৰস্থ কৰে আৰু জান্নাতুল মুআল্লাৰ বিশেষত্ব এটাই, আমি আলিম উলামাসকলৰ মুখৰ পৰা শুনি আহিছোঁ যে এই জান্নাতুল মুআল্লাত যিসকল ব্যক্তিৰ কবৰস্থ হয় তেওঁলোক জান্নাতি হয়। এয়া মই শুনা কথাহে, আপোনালোকে বিবেচনা কৰিব। গতিকে এইখন আমি আপোনালোকে এতিয়া স্ক্ৰীণত যিখন ৰাস্তা চাই আছে, এইখন হৈছে আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা। আণ্ডাৰগ্ৰাউণ্ড ৰাস্তাৰে মক্কা মুকাৰিমাৰ পৰা জান্নাতুল মুআল্লালৈ প্ৰায় 1.5 পৰা 2 কিলোমিটাৰ হ'ব আৰু এইখিনি বাট আমি খোজকাঢ়ি অতিক্ৰম কৰি আছোঁ। আৰু এই ছাইডত সোঁফালে থকা এইটো যিটো আপোনালোকে বগা জেগা দেখিছে, ইয়াৰ ভিতৰত চাওক সৰু সৰু শিলৰ টুকুৰা আছে। এই সৰু সৰু শিলৰ টুকুৰা প্ৰতিটো এটা এটা কবৰ। এতিয়া এইটো কেনেকৈ কবৰস্থ কৰা হয়? জান্নাতুল মুআল্লাত বা মক্কা নগৰীত বা মদিনা নগৰীত মানুহৰ মৃত্যু হ'লে কেনেকৈ কবৰস্থ কৰা হয়, এই সম্পৰ্কে মই ভিডিঅ' আগতে দি থৈছোঁ, পাৰিলে চাব আপোনালোকে। আৰু প্ৰতিটো ইটাৰ টুকুৰাৰ তলত এটা এটা কবৰ আৰু দুয়োফালে এনেই বগা যিটো ৱাল আছে, এই ৱালৰ ভিতৰত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ কবৰ দিয়া আছে। আপোনালোকে সেই দূৰৰ পৰা ইয়াৰ পৰা একদম সেই দূৰলৈ যিমান দূৰ ইয়াৰ পৰা চকুৰে দেখা পায় সকলোৱে এই কবৰবিলাক আছে। এতিয়া আমি যিফালে আগবাঢ়ি আছোঁ, আমাৰ উদ্দেশ্য হৈছে এটা মহান ব্যক্তিৰ কবৰ পৰিদৰ্শন কৰা, আৰু সেই কবৰটো হৈছে, আমি আগবাঢ়ি আছোঁ খাদিজাতুল কুবৰাৰ যিখন সমাধিস্থল, সেই সমাধিস্থলখন পৰিদৰ্শন কৰিবৰ কাৰণে। আৰু আমি লাহে লাহে এতিয়া আমাৰ গন্তব্যস্থল পাইছোঁহি। অলপ সময় পিছতে আপোনালোকে খাদিজাতুল কুবৰাৰ সমাধিস্থল ইয়াত স্ক্ৰীণত চাব পাৰিব। আমি এতিয়া এটি আণ্ডাৰগ্ৰাউণ্ড সুৰঙৰ মাজেৰে আমি যাম। এয়া চাওক, মানুহে কবৰ জিয়াৰত কৰি উভতি আহি আছে। আমি ইতিমধ্যে গৈ আছোঁ। আৰু আপোনালোক সকলোৱে জানে খাদিজাতুল কুবৰা কোন হয়। খাদিজা বিবি আমাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নী, স্ত্ৰী হয়। তেওঁ আটাইতকৈ বয়োজ্যেষ্ঠ স্ত্ৰী আছিলে আৰু ইছলাম ধৰ্ম প্ৰচাৰ কৰাত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত সহযোগী কৰা, আটাইতকৈ বেছি সহযোগী কৰা তেখেতে আছিলে প্ৰথম নাৰী।
যিয়ে তেওঁৰ অজস্ৰ ধন সম্পদ ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লগত বিবাহ পাশত আবদ্ধ হৈছিলে। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰথম অৱস্থাত খাদিজা বিবিৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰিছিলে, কাৰণ খাদিজা বিবি আছিলে অতি সম্ভ্ৰান্ত পৰিয়ালৰ নাৰী, আৰু সেইকাৰণে আৰু বহুত কাৰণ থাকিব পাৰে। আমি শেহত আহি আমাৰ গন্তব্যস্থান পালোঁ। এয়া চাওক স্ক্ৰীনত খাদিজাতুল কুবৰাৰ সমাধিস্থল। সকলোৱে পঢ়ক আসসালামু আলাইকুম ইয়া আহলাল কুবুৰ। এয়াই হৈছে জান্নাতৰ নাৰীসকলৰ চৰ্দানী, যি ইয়াত আৰাম কৰি আছে। ধন্যবাদ।